দোল উৎসৱ বা ফল্গোৎসৱ আমাৰ ভাৰতীয় সংস্কৃতিৰ এটি ভাল লগা উৎসৱ আৰু আমাৰ অসমৰ বাবে বৰপেটাৰ কীৰ্তনঘৰত অনুষ্ঠিত হোৱা দোল উৎসৱটি আৰু বিশেষ কাৰণ কিয়নো হোলী গীতেৰে মুখৰিত হৈ পৰা চহৰখন সেইকেইদিন আৰু বেছি ধুনীয়া হৈ পৰে আৰু সেই সৌন্দৰ্য উপভোগ কৰিবলৈ আমি গৈছিলোঁ বৰপেটাৰ দোল উৎসৱ চাবলৈ। নমস্কাৰ সকলোকে, আৰু হোলীৰ সেই বিশেষ দিনটোৰ স্মৃতি আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বুলিয়ে আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। কীৰ্তনঘৰত প্ৰৱেশ কৰাৰ আগেয়ে আমি তাৰ দোকান পোহাৰবিলাকত বৰপেটীয়া ভাষাতে লিখা বেনাৰবোৰ দেখিছিলোঁ। গ্ৰাহকক আকৰ্ষণ কৰিবলৈ কৰা কৌশলটি লগতে নিজৰ ভাষাটোৰ প্ৰতি থকা ভালপোৱাবোৰ দেখিয়ে ভাল লাগিছিল। সঁচাকৈয়ে দেই, ভালপোৱাৰ ৰংবোৰত কৃত্ৰিমতা নাথাকিলেহে ভাল লাগে। দোকানৰ এই ভাল লগা ৰংবোৰ চাই চাই আমি কীৰ্তনঘৰৰ প্ৰাংগণত সোমালোঁ আৰু চৌপাশৰ আনন্দমুখৰ পৰিৱেশ, কোনে দলে বলে হোলী গীত গাইছে, ক'ৰবাত হয়তো নাম প্ৰসংগ কৰিছে, কোনোৱে কাৰোবাক লগ পাইছে, সকলোবোৰ দেখি ভাল লাগিছে। কিন্তু মাত্ৰ এটা কথাই ইয়াত বেয়া লাগে, অৱশ্যে ক'ব লাভ নাই, সেইটো হৈছে পূৰ্বৰ পৰা চলি অহা ৰীতিটো। কীৰ্তনঘৰত নাৰীৰ প্ৰৱেশ যে নিষেধ, আমি চাব নোৱাৰোঁ। কেনেধৰণৰ সমাজ ব্যৱস্থা এয়া? নাৰী বা পুৰুষ দুয়োটাই নোহোৱাকৈ সমাজটো সৃষ্টি হ'ব নোৱাৰে। তদুপৰি আমাৰ সংস্কৃতিত নাৰীক দেৱীৰ ৰূপত পূজা কৰা হয়। আমি নাৰী দিৱস, নাৰী স্বাধীনতা, কিমান যে গান, কিমান যে শ্লোগান, বা আমি কিমান যে সভা পাতোঁ, নাৰীক কোনো সময়ত কিমান সন্মান বা কিমান ভূষণ পিন্ধোৱা হয়, আৰু ক'ৰবাত কোনোবাখিনিত এনে ৰীতি নীতিৰে প্ৰচণ্ড এটা লাথ মৰা হয়। আমি সকলোৱে জানো যে নাৰী নোহোৱাকৈ সমাজ নচলে বা পুৰুষ নোহোৱাকৈ নচলে। আমি মানুহ, কিন্তু ক'ৰবাত অন্ধ সংস্কৃতি বা অন্ধ সংস্কাৰৰ কোলাহলত আমাৰ জ্ঞান বুদ্ধি চিন্তাবোৰো হেৰায়। বাৰু যিয়ে নহওক, কৈ লাভ নোহোৱা কথাটো ইমানতে সামৰি ভাল লগা কথাৰে দিনটো সজাওঁ। কোনো এখন ঠাইত আহিলে সেই ঠাইৰ ৰীতি নীতি বা বিশেষত্ববিলাক জানিবলৈ মন যায়, আৰু বৰপেটা সত্ৰতো কিছুমান নিয়ম আমি দেখিবলৈ পাইছিলোঁ, আৰু সেই বিষয়ে তাৰে এগৰাকী বিষয়ববীয়াৰ পৰা জানিব বিচাৰিছিলোঁ, আৰু তেখেতে আমাক খুব সুন্দৰভাৱে এই বিষয়ে কৈছিল। নিয়ম মতে আপোনাৰ আমাৰ এই দৌল মহোৎসৱত এই তিনিদিনীয়া হ'লে এদিন হয়, ভোজন ব্যৱহাৰ বুলি কয়। সেইটো কৃষ্ণ নৃত্য হয়, আৰু কৃষ্ণৰ গুণানুকীৰ্তন কৰি ইয়াতে কেইটামান গীত গোৱা হয়। গীতকেইটা হৈছে আপোনাৰ দৌলৰ লগত সংগতি ৰাখি সেই গীতকেইটা গোৱা হয়। গাই কোনে গায়ন বায়নখিনিয়ে এই গীতকেইটা গাই এই ভোজন ব্যৱহাৰখিনি আপ্যায়ন কৰি হেৰি কৰে, আপোনালোকে আৰু লগতে কৃষ্ণ থাকে, কৃষ্ণৰ ল'ৰালি কালটো দেখুওৱা হয়। যিহেতু আমাৰ ইয়াত ৰাধা নাই, অকল কৃষ্ণ যিটো মানে কৃষ্ণ যিটো সংস্কৃতি, আমাৰ কৃষ্ণ সংস্কৃতিৰ কাৰণে অকল কৃষ্ণই থাকে, ৰাধা নাথাকে, সেইটো। ইয়াৰ পিছতে তেখেতে আমাক বৰপেটা সত্ৰত অনুষ্ঠিত হোৱা অন্যান্য অনুষ্ঠানবিলাকৰ বিষয়ে তিথি, শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, আৰু মথুৰাদা বুঢ়াদা প্ৰথম যিজন আমাৰ সত্ৰাধিকাৰ, বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ, তেওঁৰ তিথিটো পালন কৰা হয় ইয়াত ডাঙৰকৈ। আৰু বাকী আতৰবিলাকত তিথি পালন কৰা হয়, কিন্তু সৰুকৈ, কিন্তু তেওঁলোকৰ তিথিখিনি ডাঙৰকৈ পালন কৰা হয়, মৃত্যু তিথি বিশেষকৈ। আৰু জন্মোৎসৱটো বেলেগ বেলেগ ঠাই পালন কৰা হয়, গুৰুজনাৰ আৰু মাধৱ গুৰুৰ জন্মোৎসৱটো ইয়াত পালন কৰা হয়। তেখেতে আমাক ইমান ধুনীয়াকৈ কথাবোৰ কৈছিল, কীৰ্তনঘৰৰ সকলো ৰীতি নীতি জানিব পাৰি ভাল লাগিছিল, আৰু তেখেতলৈ ভিডিঅ'টিৰ জৰিয়তে পুনৰ ধন্যবাদ জনাইছোঁ। ভালে থাকক আপুনি, আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। কীৰ্তনঘৰৰ দোল উৎসৱৰ আনন্দলৈ আমি উভতিব লওঁতে আমোদজনক ঘটনা এটা ঘটিছিল। সচৰাচৰ ঘটা ঘটনাই বাৰু। আমাৰ তুহিনৰ চেণ্ডেলযোৰ হেৰাল, বহুত বিচাৰিও নাপালে। বেচেৰা উন্দুল গুন্দুল কৰি আহিলে, বাটত এযোৰ চেণ্ডেল কিনিলে বাৰু, আৰু নতুন চেণ্ডেল পাই তাৰো ফূৰ্তি, আৰু লগতে তাতে উঠা ফটো কিছুমানো এড কৰিলোঁ, পিছত চাব পাৰিম। আৰু এনেকৈয়ে সৰু বৰ কথাৰ মাজেৰে সময়বোৰ আমাৰ বাবে বিশেষ হয়, আৰু বৰপেটাৰ সেই সময়খিনিও বিশেষ হ'ব। আৰু কিয়নো বৰপেটা সত্ৰলৈ যাওঁতে আমি ৰিক্সা চালক দাদাজনৰ পৰা আৰম্ভ কৰি যিখিনি মানুহ লগ পাইছিলোঁ, সেই সকলোখিনি মানুহৰ মাজতেই আছিল বিশেষ সৰলতা, একেবাৰে নিভাঁজ মাত কথা, আৰু সদায় সেইবোৰ আমাৰ মনত ৰ'ব। আতে কুশলে থাকক, তাৰেই কামনা কৰিছোঁ। আৰু উভতা পথত
পুনৰ আমি হোলী গীত শুনি শুনি আহিছিলোঁ, বাৰে ৰহণীয়া শোভাযাত্ৰাটো দেখিছিলোঁ আৰু টমটমখনৰ দাদাজনে আমাক বৰপেটাৰ ভাল খানা পোৱা হোটেল এখনত নমাই দিছিল আৰু বৰপেটাৰ স্পেচিয়েল খানা খাই আমি উভতিছিলোঁ এটি মধুৰ স্মৃতিলৈ। বৰপেটাৰ বেষ্ট হোটেল, ইয়াতে খাই ভাল পাব।